ইমান ধুনীয়াকে তেওঁক ৰেছপেক্ট কৰে, ইমান ধুনীয়াকে স্বাগতম জনায় ঘৰলৈ, মোৰ দেখিয়ে ভাল লাগি গৈছে। মই দুটামান প্ৰশ্ন সুধিম। তোমাৰ চুলি দীঘল ৰহস্য কি? একচুৱেলি চুলিখিনিৰ বিষয়ে বহুত মানুহে সোধে। মোৰ মতে যে এনেকুৱা লাগে যে আমি পৃথিৱীত যেতিয়া জন্ম হৈছোঁ যে নেচাৰৰ এটা পাল আমি মানে পুৰা মানে ফাইদা উঠাব লাগে। কেলৈ কি যি হ'লেও মানে আনকমন এটা কাম কৰিব লাগে মানুহে মানে পৃথিৱীত মানে মোৰ মানে মনতে ভাবোঁ মানে এতিয়া ল'ৰা মানুহে চবেই এতিয়া চুলি শ্বৰ্টকে থয়, মই নিজকে নিজে ভাবোঁ যে মই আনকমন, মই বেয়াকৈ কিবা এটা কৰিম, সেইকাৰণে মই চুলি দীঘল কৰিছোঁ। আৰু এতিয়া ডেকা ল'ৰা হৈ আছোঁ, এতিয়া 22 বছৰ 21 বছৰ হৈ আছে আৰু 7-8 বছৰ বা 20 বছৰ বুলি দিব। জৱানী কা লুক তো তানা চাহিয়ে মেৰে হিচাপ से। বা তুমি যেতিয়া কথাবিলাক কোৱা, তুমি তেনেকেই অৰিজিনেলি তেনেকুৱা নে তুমি একচুৱেলি যেতিয়া তুমি ভিডিঅ'খিনি কৰা তোমাৰ আপোনা আপুনি তেনেকুৱা হয়? মেইন কথা আমি যে ইমানতে সন্তুষ্ট হ'ব লাগে, ভগৱানে আমাক যিমান দিয়ে আমি ইমানতে সন্তুষ্ট হ'ব লাগে। যে একো মানে দেখাই লাভ নাই মানে যে মোৰ এইটো এনেকা, মোৰ এইটো তেনেকা। চ' মই যেনেকা, মোৰ টকিং লেংগুৱেজ যেনেকা, মোৰ ঘৰ দুৱাৰ যেনেকুৱা, মই বিচাৰোঁ যে মই লোককো দেখাওঁ, যে লোকক মই নিবিচাৰোঁ যে এটা প্ৰগ্ৰামৰ নিৰ্মাণ সকলো জেগাত নাচোঁ, যে নিজৰ মনৰ কামটো নিজে পূৰা কৰোঁ আৰু তেনেকৈ নিজে নাচে মানুহখিনি কয় ভালকৈ নাচে বুলি। তুমি পঢ়া শুনা কি কৰিলা? মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ, তাৰপাছত 2018ত কৰা হয়, তাৰপৰা 92 সেনেকা থাকিলোঁ, অলপমান টকা পইচা অসুবিধাৰ কাৰণে কলেজ জইন কৰিম বুলি ভাবিছিলোঁ, কেলেকি অৰুণাচলৰ পৰা অসম আহিব লাগিব কলেজ পঢ়িবলৈ। চ' তেতিয়া কিয় অসম আহিব লাগিব? অৰুণাচলত কিয় নোৱাৰা? নাই, তাতে পঢ়িম বুলি লগৰখিনিৰ লগত থাকিম। তাৰপাছত তেনেকৈ অলপমান ঘৰৰ প্ৰব্লেম হ'ল, তেনেকৈ আহিব নোৱাৰিলোঁ। তাত 2020 হ'ল, 2020ত কোনো একো কৰিব নোৱাৰিলে, তেতিয়া বুজাবলৈ নালাগে আপোনালোকে ভাইৰাছ। চ' এতিয়া আৰু तो कैमरा के सामने दिमाग में पूरा उलझा देते हैं। तो सॉरी, तो मतलब पत्रकार लोग या मतलब न्यूज लेने वाले लोग दूसरों को मिलने से पूरा बता देते हैं, मतलब एकदम पूरा मतलब क्या पूछेगा क्या नहीं पूछेगा, क्या कहाँ था। प्लानिंग पे था आप स्टार्टिंग पे जी मैं एक रिपोर्टर बनूंगा, तब अब मतलब बहुत मतलब आपका 10 साल पहले वाला मैं सवाल पूछ रहा हूँ। एकदम वहाँ पे आप सोचते होंगे कि मैं आपका धर्मपत्नी बन गया है। जी हाँ कोई बात नहीं। तब आपका गर्लफ्रेंड ने कुछ आपको बोला था कि ये सब में काम करने से ऐसा नहीं होगा, ऐसा कोई बिगी भगाना कोई विधि मतलब क्या तो मतलब उलझन आया? बहुत दिन से चल रहा था। अच्छा, क्योंकि लड़कियों का आजकल मॉडर्न जमाना है ना कि नहीं हम लोग 90s का है ना। अरुणाचल में मैं गया था, बहुत बार गया था, और मेरा घर तो गहपुर में है ना, उससे नजदीक से अरुणाचल है। ऐसा तो मैं तो ज्यादा बोल दो से डेफिनेटली लड़की हूँ। वाओ गाइस, ये है मर्दों का निशानी। चलो कोई बात नहीं। हाँ तो नीचे घुमाए से ओके नेक्स्ट क्वेश्चन ओके की कॉम जाके वहां पे पहुंच गया। तो गाइस इसीलिए अपना सपना खुद को पूरा करना है, अपना सपनों पे लिखते जाओ, अपना सपना मनी। हाँ गाइस, बस ऐसा नहीं कह रहा हूँ कि मैं ना पढ़ो, लेकिन मैं मेरा बस का बात कह रहा हूँ, मैं जितना चाहिए उतना पढ़ो। हाँ है ना। और तो गाठाओं में पढ़ने में थोड़ा बहुत মা দেউতা দাদা আৰু বা মই আৰু দাদা আৰু তুমি আৰু দাদাই বিয়া চাইছিল কানিছিলে ন। মই এতিয়া বহুত সৰু হৈ আছো আৰু মানে এটা ইমান সৰু মানে এটা মানুহখিনি ভাবে বহুত ডাঙৰ বয়স